নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আলিয়া ফকাছলৈ। আৰু আজি যদি আপুনি ফাৰ্ষ্ট টাইম মোৰ চেনেল আহিছে তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো দবাই লওক আৰু যদি ঘণ্টা আছে সেইটো দবাবলৈ একদম নপাহৰিব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকৰ মোবাইলতে ঘণ্টিটো বাজি যায়। চ' বন্ধুসকল, আজি মই কথা পাতিম এটা বহুত ভাল য়োগাৰ ওপৰত। আৰু সেই য়োগাটো হৈছে আপোনাৰ কঁকালৰ চৰ্বি, মানে বহুতৰ আছে কঁকালৰ চৰ্বি বেছি হ'লে বেয়া দেখা হয়, গতিকে কঁকালৰ চৰ্বিটো কমাবৰ কাৰণে এটা বহুত ভাল য়োগা আছে। গতিকে আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিব লৈছোঁ এই য়োগাটো। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বলক। প্ৰথমে ভৰি দুটাৰ মাজত প্ৰায় 2 হাতমান ভাগ ৰাখিব। এতিয়া উশাহ লৈ লৈ সোঁ হাতখনে বাওঁ ভৰিত অৰ্থাৎ বাওঁ ভৰিৰ পতাত স্পৰ্শ কৰিব। লগতে কান্ধ মূৰ সেই দিশত ঘূৰাব লাগিব। পুনৰ শ্বাস ত্যাগ কৰি কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব। এতিয়া বাওঁ সোঁ অংশ সলনি কৰি দিনে 10ৰ পৰা 12 বাৰমানকৈ কৰিব। এই ব্যায়ামটো মই উপকাৰিতা হিচাপে কৰি দিলোঁ। কঁকালৰ চাৰিওফালে আমাৰ যিখিনি চৰ্বি জমা হৈ থাকে সেই চৰ্বিখিনি হ্ৰাস কৰে আৰু লগতে শৰীৰৰ ওপৰ ভাগ খুব খৰকৈ ইফাল সিফাল ঘূৰাব পাৰি, অৰ্থাৎ ফ্লেক্সিবল হয়। এই য়োগাটো আন এটা বেনিফিট হৈছে ই আমাৰ হজম শক্তি বৃদ্ধি কৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, বিশেষকৈ ছোৱালীখিনিক, কাৰণ ছোৱালীখিনি হেল্থক লৈ বেছি কনচিয়াছ। তেওঁলোকে যদি ইমান ধুনীয়া হৈ থাকিব পাৰে, সেইখিনি বেছি টেনশ্যন হৈ থাকে, চিন্তা কৰি থাকে। গতিকে তেওঁলোকক বেছিকৈ শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। গতিকে ফ্ৰেণ্ডছ, আজিলৈ